হেল্ল' ফ্ৰেণ্ডছ, মই আজি যাই আছোঁ ঘৰৰ ওচৰৰ দাদা এজনৰ ৰিচেপশ্যন পাৰ্টিত। ৰেডি হৈ মই এতিয়া যাই আছোঁ বিয়া ঘৰলৈ। বিয়া ঘৰত যাই দেখিলোঁ যে চবে তামাম ডান্স কৰি আছে। ময়ো তেওঁলোকৰ ডান্স চাই চাই কফি অলপ খাই ল'লোঁ। কফিটো খাই দেউতাৰ লগত গৈ দৰা কইনাক গিফ্টটো দি আমি গ'লোগৈ ভাত খোৱাৰ জেগালৈ। দালি মাছ মাংসৰে ভাতটো খাই লাষ্টত মিঠাইৰে খানাটো কমপ্লিট কৰি ল'লোঁ। মই এতিয়া যাই আছোঁ ঘৰলৈ আৰু আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক।